So guys, আজি যাই আমি যাই আছো আমাৰ বজালী হাই ছেকেণ্ডাৰী বিদ্যালয় আমাৰ বজালী ডিষ্ট্ৰিক্টত মানে উপস্থিত আছে বজালী হাই ছেকেণ্ডাৰী স্কুলখন তাতে আজি আমি যাই আছো তাতে 100 বছৰৰ কাৰণে তাতে এটা অনুষ্ঠান মানে কৰিছে পাতা হৈছে সেই অনুষ্ঠানটোক লৈ যাই আছো মানে 3 দিনৰ কাৰ্যসূচী আজি 2 নম্বৰ দিন আজি আচুৰ্য বৰপাত্ৰ আহিব ৰাতি তো সুযোগ পালে আমি তেওঁক আপোনালোকক দেখাব চেষ্টা কৰিম এক্সেক্টলি কিন্তু আজি বৰ্তমান মেইন আমাৰ উদ্দেশ্য হৈছে তাতে আমি কেনেহেনকে মানে পাতছে অনুষ্ঠানটো পাতছে আমি সেইটো আপোনালোকক দেখাম আৰু আমি আপোনালোককো দেখাম আমিও চাওঁ আপোনালোকে খালি ভিডিঅ'টো চাই থাকক আপোনালোকে ভিডিঅ'টো চাই থাকক So guys, আমি দুটাই আজি বেক ষ্টেজত আছো এই চাওক মানে আমি আচুৰ্যৰ লগত আমি এটা মানে বাইক লোৱাৰ মাথা মাৰি আছো আপোনালোকেও পাব হয় বাইক লোৱাৰ নহয় ফটো পাব কোনোবা এটা পাব আপোনালোকে চাব যদি বাইক কিবা ইচ্ছা কৰোঁ তেতিয়া আমি বাইকটো দেখাম নহ'লে আৰু নৰ্মেল আৰু ফটো দেখাব মঞ্চত গান চলিছে অলপ চলপ চাওক আৰু এয়া আৰু ডক্টৰ ৰাইজ আমি ডাইৰেক্ট আচুৰ্যদাৰ লগত লগ পাই আছোঁ দূৰতে হ'লেও এটা ভিডিঅ' কৰিম SLB तो ले SLB
ঘুমে আছিল দেখা নাই ৰাইজ আচুৰ্য বৰপাত্ৰত আমি বাইক ল'ব নৰলোঁ কিন্তু আমি তেওঁক লগ পালোঁ ফটো উঠলোঁ আৰু মানুহ আহি গৈছে যাতে সেইকাৰণে জাষ্ট 10 মিনিট দিছে জাষ্ট তাতে মানে আৰু এতিয়া আমি খানাটো খাই আছোঁ ইফালে মাংস তৰকাৰী আৰু ভাত চাৰ আছে খাই আছে পূৰা এতিয়া টানি 11:30 বাজে আমাৰ ৰখি এতিয়া এখনি খাই আৰু ঘৰ যাওঁ আৰু ভিডিঅ'টো এতে কৈছোঁ বাই বাই